নমস্কাৰ, মই ভাৰতী বৰাই পাকঘৰ অসমৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিজন টেষ্টৰ পিছৰ অংশটো অৰ্থাৎ 5ৰ পৰা কোৱেশ্চন কেইটা আলোচনা কৰিম। হয়, 5 নম্বৰটো দিছে put a n or d in the blanks। খালী ঠাইত কি বহাব দিছে a n আৰু d। আৰ্টিকল বহু আমি আগতে পাইছোঁ হয়নে, গতিকে এতিয়া আমি সহজে তলৰ খালী ঠাইবোৰ পূৰ কৰিব পাৰিম হয়নে। 1 নম্বৰটো দিছে this beautiful ring that the girl is wearing is made of gold। সেই ধুনীয়া ৰিং মানে হৈছে আঙুঠি, আঙুঠিটো পিন্ধি আছে কোনে, ছোৱালীজনীয়ে, আৰু পিন্ধি থকা আঙুঠিটো কিহেৰে তৈয়াৰী, সোণেৰে তৈয়াৰী হয়নে। গতিকে নিৰ্দিষ্টকৈ দেখাই দিছে, নিৰ্দিষ্টকৈ দেখাই দিলে কি হ'ব ডি, THED। ঠিক আছে, the beautiful ring is that the girl is wearing is made of gold। সেই ধুনীয়া আঙুঠিটো যিটো ছোৱালীজনীয়ে পিন্ধি আছে সেইটো কিহেৰে তৈয়াৰী, সোণেৰে তৈয়াৰী। ঠিক আছে, পিছৰটো চোৱা this honest man is loved by all। সৎ মানুহ সকলোৰে প্ৰিয় বা সকলোৱে ভাল পায়। এতিয়া অনেষ্ট আছে যদিও এইচ আছে, কি উচ্চাৰণ হৈছে, অ উচ্চাৰণ হৈছে, গতিকে ইয়াতে কি হ'ব এন হয়নে। we shall be back in this hour। আ উচ্চাৰণ হৈছে যদিও এইচ আছে, আ উচ্চাৰণ হোৱাৰ বাবে ভাৱেল উচ্চাৰণ হোৱাৰ বাবে ইয়াতে কি হ'ব এন হ'ব। আমি এঘণ্টাৰ ভিতৰত ঘূৰি আহিম হে। পিছৰটো চোৱা this elephant is a big animal। গোটেই এলিফেণ্টৰ জাতিটোৰ কথা কৈছে, হাতী ডাঙৰ জন্তু, অকল এটা হাতীৰ কথা কোৱা নাই, গতিকে ইয়াতে কি হ'ব the elephant is a big animal। গোটেই এলিফেণ্টৰ জাতিটোৰ কথা কৈছে। তাৰপিছতো চোৱা give me this blue cup that you kept on the table। মোক সেই নীলা কাপটো দিয়া যিটো তুমি টেবুলত ৰাখিছিলা। হয়, ইয়াতে নিৰ্দিষ্টকৈ দেখাই দিছে কোনটো কাপহে লাগিব, নীলা ৰঙৰ কাপটো লাগিব, বেলেগ ৰঙৰ দিলে নহ'ব। গতিকে নিৰ্দিষ্টকৈ দেখাই দিয়াৰ বাবে ইয়াতে কি হ'ব ডি, THED। তাৰপিছতো চোৱা the cow is dash useful animal। যদিও ইয়াতে ভাৱেল আছে ইউটো, তথাপি ইয়াতে কি হ'ব এ হ'ব, কিয়নো ইউ উচ্চাৰণ হৈছে হয়নে। গতিকে ইয়াতে কি হ'ব এ, গৰু উপকাৰী জন্তু। তাৰপিছতো চোৱা the Ganges is a sacred river। sacred মানে হৈছে পবিত্ৰ, গংগা এখন পবিত্ৰ নদী। ইয়াতে নিৰ্দিষ্টকৈ দেখাই দিছে, গংগা নদীৰ কথা নিৰ্দিষ্টকৈ দেখাই দিছে, এখন নিৰ্দিষ্ট নদী দেখাই দিয়াৰ বাবে ইয়াতে কি হ'ব ডি। তাৰপিছত চোৱা this ৰাজধানী এক্সপ্ৰেছ is this fastest train in India। ৰাজধানী এক্সপ্ৰেছখন ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ বেগী কি ট্ৰেইন। গতিকে নিৰ্দিষ্টকৈ দেখাই দিছে এখন ট্ৰেইন, নিৰ্দিষ্ট এখন নাম দি দিছে, গতিকে ইয়াতে ডি হ'ব। ইয়াতে এইটো ছুপাৰলেটিভ ডিগ্ৰী হৈছে হয়নে, আটাইতকৈ বেগী, গতিকে ইয়াতে ডি হ'ব। তাৰপিছতো চোৱা this English is the language of this people of England। মানে ইংৰাজী ভাষাটো, ইংৰাজী the English is the language। ইংৰাজী হৈছে সেই ভাষাটো কাৰ, ইংলেণ্ডৰ মানুহবোৰৰ। দুইটাতে দেখাই দিছে নিৰ্দিষ্টকৈ, গতিকে কি হ'ব ইয়াতে ডি হ'ব। the English is the language। সেই ইংৰাজী ভাষাটোৱে ইংলেণ্ডৰ মানুহৰ বাবে নিৰ্দিষ্ট ভাষা হয়নে, সেইটো কথাই বুজাইছে। the people of England, ইংলেণ্ডৰ মানুহৰ ইংৰাজীটোৱে হৈছে ভাষা হয়নে। পিছতো চোৱা he works this university in this USA। ইউ আছে, তথাপি ইয়াতে কি হ'ব এ হ'ব, ইউ উচ্চাৰণ হোৱাৰ বাবে হয়নে নহয়। he works তেওঁ এখন ইউনিভাৰ্চিটিত কাম কৰে, ক'ত USA। এনেকুৱা প্লেচৰ আগত কি বহে বুলি পাইছিলোঁ আমি, এনেকৈ থকা প্লেচৰ আগত
ডি বহে নিৰ্দিষ্টকে দেখাই দিছে DUSA তাৰপিছত চোৱা অমল ৰিডছ ৰামায়ণ এভৰিডে অমলে সদায় কি পঢ়ে ৰামায়ণ পঢ়ে এতিয়া নিৰ্দিষ্ট এখন কিতাপ ধৰ্মগ্ৰন্থ থকাৰ কাৰণে দিছে দেই নিৰ্দিষ্ট এখন ধৰ্মগ্ৰন্থ দেখাই দিছে গতিকে ইয়াতে কি হ'ব ডি তাৰপিছতো চোৱা সি ইজ ডেছ MA ইন ইকনমিক্স তেওঁ MA কিহত ইকনমিক্সত ইয়াতে M টো কনসনেন্ট তথাপি ইয়াতে কি হৈছে N হৈছে কিয় হৈছে A উচ্চাৰণ হৈছে ভাৱেল উচ্চাৰণ হৈছে M টো সেইবাবে ইয়াতে কি হৈছে N She is an MA in economics হয়নে পিছৰখিনি চোৱা This is dash one way road এইটো এটা বাটৰ ৰাস্তা one way road এফালেদি যাব পৰা ৰাস্তা এনেকুৱা ইয়াতে ও আছে যদিও ভাৱেল আছে যদিও ইয়াতে কি উচ্চাৰণ হৈছে এ ৱা উচ্চাৰণ হৈছে ৱা হয়নে গতিকে এ হৈছে তাৰপিছৰটো চোৱা her brother is dash NCC cadet NCC N আছে তথাপিও N হৈছে এ উচ্চাৰণ হৈছে হয়নে N বুলি কওঁতে শেষৰটো চোৱা My father is dash engineer মোৰ দেউতা এজন ইঞ্জিনিয়াৰ ইয়াতে ভাৱেল আছে সেইবাবে ইয়াত একো নিয়ম খটুৱাৰ প্ৰয়োজন নাই ইয়াতে কি হ'ব N হ'ব হয়নে এইকিটা আছিলে 5 নম্বৰ কিটা এতিয়া 6 নম্বৰ কিটা চোৱা এতিয়া 6 নম্বৰ কেইটা চোৱা ইয়াতে দিছে choose the correct preposition from the alternatives given in brackets and fill in the blanks তলৰ alternatives পৰা মানে বিকল্পবোৰৰ পৰা শুদ্ধ প্ৰিপজিশনটো বাছা আৰু খালি ঠাইবোৰ পূৰ কৰা ঠিক আছে এতিয়া পিছৰ প্ৰশ্ন কেইটা চোৱা 1 নম্বৰটো চোৱা The pen is dash the door ডৰৰ ভিতৰত কলমটো আছে গতিকে ভিতৰত হলে কি হ'ব ঠাক্কা বুজালে কি হ'ব ইন হ'ব মানে কলমটো ডৰৰ ভিতৰত আছে যদি ওপৰত থাকে বুজালে হেতেন তেতিয়া হলে অন হলহেতেন এতিয়া যেহেতু ভিতৰতে থাকিব ডৰৰ কলমটো গতিকে ইয়াতে কি হ'ব ইন হ'ব হয় পিছতো চোৱা My sister is afraid dash dogs afraid আছে afraid লগত সদায় কি প্ৰিপজিশন হয় অফ প্ৰিপজিশন মন ৰাখিবা এইটো কথা মোৰ ভনীয়ে বা বাইদেৱে ভয় কৰে কলৈ ভয় কৰে কুকুৰলৈ এতে কুকুৰৰ গোটেই জাতিটো কথা বুজাইছে এটা কুকুৰ বুলি কথা কোৱা নাই সেইকাৰণে ডগছ দিছে My sister is afraid of dogs হয় পিছতো চোৱা I don't agree dash you মই তোমাৰ সৈতে সন্মত নহয় এতিয়া এগ্ৰি লগত যদি wordটো পিছৰ wordটো পাৰ্সন থাকে তেতিয়া হলে এগ্ৰি লগত সদায় উইথ প্ৰিপজিশন বহিব আৰু যদি পাৰ্সন না থাকি বস্তু থাকিলে হেতেন জীৱ বস্তু নিৰ্জীৱ পদাৰ্থ তেতিয়া কি হলহেতেন এগ্ৰি টু মই সন্মত এতিয়া এগ্ৰি উইথ এ পাৰ্সন ইয়াতে কি হ'ব এগ্ৰি উইথ মই তোমাৰ সৈতে সন্মত নহয় এগ্ৰি উইথ এ পাৰ্সন মানে এগ্ৰিৰ পিছত যদি wordটো পাৰ্সন থাকে তেতিয়া হলে এগ্ৰিৰ লগত কি হ'ব প্ৰিপজিশন উইথ হ'ব ঠিক আছে পিছৰটো চোৱা The boy was sitting dash the two girls ল'ৰাটো বহি আছে ক'ত বহি আছে দুজনী ছোৱালীৰ মাজত গতিকে ইয়াতে এমং হ'ব নে বিটুইন হ'ব নিশ্চয়কৈ বিটুইন হ'ব যদি বহুত ছোৱালীৰ মাজত থাকিলে হেতেন তেনেহলে এমং হলহেতেন এতিয়া যেহেতু দুজনী ছোৱালীৰ মাজত বহি আছে ল'ৰাটো বহি আছিল গতিকে ইয়াতে কি হ'ব বিটুইন হ'ব ল'ৰাটো দুজনী ছোৱালীৰ মাজত বহি আছিল বিটুইন হল পিছৰটো চোৱা The bird is sitting dash a branch of the tree চৰাইটো বহি আছে ক'ত বহি আছে এটা গছৰ ডালত তেতিয়া ডালৰ ওপৰতে থাকিব হয়নে The bird is sitting on a branch of the tree গছৰ ডালৰ ওপৰত চৰাইটো বহি আছে
দ্য স্কাই ইজ ডেছ আৱাৰ হেড আকাশখন আমাৰ মূৰৰ অন হ'বনে অভাৰ হ'ব আকাশখন আমাৰ মূৰৰ ওপৰেদি আছে মূৰৰ ওপৰত লাগি থকা নাই গতিকে ইয়াতে কি হ'ব অভাৰ দ্য স্কাই ইজ অভাৰ আৱাৰ হেড হয় তাৰপিছত চোৱা আবুল কালাম ইজ বৰ্ন ডেছ তামিলনাডু এতিয়া প্লেচৰ আগত সদায় ইন প্ৰিপজিশ্যন হয় কিছুমান প্লেচৰ আগত কেতিয়াবা ইন প্ৰিপজিশ্যন হয় ব্ৰন ইন তামিলনাডু আৰু আবুল কালাম জন্ম হৈছিলে ক'ত তামিলনাডুত এতিয়া চোৱা সামৱান ইজ নয়িং ডেছ দ্য ড'ৰ কোনোবাই দৰ্জাত টুকটুকাইছে দৰ্জাখন স্পৰ্শ কৰি টুকটুকাইছে হয় নহয় গতিকে অভাৰ নহ'ব ইয়াতে কি হ'ব এট হ'ব সামৱান কোনোবাই দৰ্জাখনত টুকটুকাইছে এইটো যিহেতু স্পৰ্শ কৰিব লগা হৈছে দৰ্জাখন গতিকে ইয়াতে কি হ'ব এট হোৱাট ইজ দ্য টাইম ডেছ ইয়ৰ ৱাটছ তোমাৰ ঘড়ীত সময় কিমান হৈছে এতিয়া ইয়াতে কি হ'ব বাই হ'ব ইন নহ'ব তোমাৰ ঘড়ীত সময় কিমান এতিয়া ইয়াতে কি হ'ব বাই হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাটছ হ'ল এতিয়া পিছৰখিনি চোৱা পিছৰটো চোৱা হি ইজ নট ডেছ হোম নাও তেওঁ এতিয়া ঘৰত নাই এতিয়া এড হ'বনে অন হ'ব নিশ্চয়কৈ এড হ'ব হয়নে তেওঁ এতিয়া ঘৰত নাই এড হ'ব এট হোম চি ইজ প্ৰাউড মই কৈছিলোঁ যে প্ৰাউডৰ পিছত সদায় কি হয় অফ প্ৰিপজিশ্যন হয় হাৰ ছাকচেছ চি ইজ প্ৰাউড অফ হাৰ ছাকচেছ তেওঁ তাই গৰ্বিত কিহক লৈ তাইৰ কৃতকাৰ্যতাক লৈ এবাউট কেতিয়াও নহয় ইয়াতে হ'ব অফ তাৰপিছতো চোৱা চি ডাইড ডেছ ফেভাৰ ফ্ৰম হ'বনে অফ হ'ব এতিয়া মৰাৰ কাৰণটো চোৱা কিহৰ কাৰণে মৰিছে জ্বৰৰ কাৰণে গতিকে ইয়াতে যদি কজ অফ ডেথটো কি হয় বেমাৰ হয় তেনেহ'লে কি হ'ব ডাইডৰ লগত অফ প্ৰিপজিশ্যন হ'ব চি ডাইড অফ ফেভাৰ তাই মৰিছিল কিহৰ বাবে জ্বৰ হৈ মৰিছিল দে কংগ্ৰেচুলেটেড আছ ডেছ আৱাৰ ছাকচেছ তেওঁলোকে আমাক অভিনন্দন জনাইছিল কিহৰ বাবে আমাৰ কৃতকাৰ্যতাৰ বাবে দে কংগ্ৰেচুলেটেড আছ এট আৱাৰ ছাকচেছ তেওঁলোকে আমাক অভিনন্দন জনাইছিল কিহৰ কাৰণে আমাৰ কৃতকাৰ্যতাৰ বাবে এইখিনিয়ে আছিল গতিকে পিছৰখিনি আমি পিছত আলোচনা কৰিম